কলেজ বন্ধৰ সময়ত অনলাইন যোগে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মাত্ৰ ২৪ দিনত ২৯৬খন প্ৰমাণপত্ৰ সংগ্ৰহ কৰি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ৬ষ্ঠ ছেমিষ্টাৰৰ ছাত্ৰ অভিজিত সেনচুৱাই আন্তঃৰাষ্ট্ৰীয় বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত দেওবিল নপমীয়া গাঁৱৰ নিবাসী তথা বান্দৰীজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰী অতুল সেনচুৱা আৰু মনু সেনচুৱাৰ একমাত্ৰ সন্তান অভিজিতে পূৰ্বতে ৪৪ দিনত ২৫৬খন প্ৰমাণপত্ৰ সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত পূৰ্বৰ অভিলেখ ভংগ কৰে। পৰৱৰ্তী সময়ত মেক্সিমাম চাৰ্টিফিকেট এচিভ ইন এ শ্বৰ্ট পিৰিয়ড অফ টাইম হিৰো নামেৰে ২৫ দিনত ৩২০খন ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ অৰ্জনেৰে ইনক্ৰেডিবল বুক অফ ৰেকৰ্ড, ইণ্ডিয়ান ট্ৰেডিশ্যনেল বুক অফ ৰেকৰ্ড, অনলাইন ৱৰ্ল্ড ৰেকৰ্ড, ৱৰ্ল্ড জিনিয়াছ বুক অফ ৰেকৰ্ড, ইউনিভাৰ্চেল ৰেকৰ্ড ফৰাম, ৱৰ্ল্ড বুক অফ ৰেকৰ্ড, আছাম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰি ৰাজ্যখনৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অভিজিতে। নমস্কাৰ, মই শ্ৰী অভিজিত সেনচুৱা। মই শিৱসাগৰ জিলাৰ নামটিস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ৬ষ্ঠ ছেমিষ্টাৰৰ ছাত্ৰ। অলপতে জুলাই মাহৰ ২৮ তাৰিখে মই এক নতুন বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হওঁ। মই মাত্ৰ ২৪ দিনত ২৯৬খন অনলাইন চাৰ্টিফিকেট সংগ্ৰহ কৰি এই নতুন বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছোঁ। পূৰ্বতে এই ৰেকৰ্ড আছিল ৪৪ দিনত ২৫৬খন অনলাইন চাৰ্টিফিকেট সংগ্ৰহৰ, যিটো মই মাত্ৰ ২৪ দিনত ২৯৬খন অনলাইন চাৰ্টিফিকেট সংগ্ৰহ কৰি ভাঙিবলৈ সক্ষম হওঁ। মোৰ এই ৰেকৰ্ড বৰ্তমান ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছৰ লগতে ইনক্ৰেডিবল বুক অফ ৰেকৰ্ডছ, ৱৰ্ল্ড ৰেকৰ্ডছ ফৰাম, ইউনিভাৰ্চেল ৰেকৰ্ডছ ফৰাম, ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছ, অনলাইন ৱৰ্ল্ড ৰেকৰ্ড, আছাম বুক অফ ৰেকৰ্ডছ, ইণ্ডিয়ান ট্ৰেডিশ্যনেল বুক অফ ৰেকৰ্ডছৰ সৈতে সৰ্বমুঠ 8খন বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে। মোৰ এই সফলতাৰ বাবে মই নিজৰ লগতে মোৰ বন্ধু শ্ৰী মৃন্ময় বৰুৱা আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা মুন্মী গগৈ ডাঙৰীয়াকো দিব বিচাৰিম, কিয়নো তেওঁলোকে মই এই চাৰ্টিফিকেটসমূহ অৰ্জন কৰাত বহুতো সহায় আগবঢ়াইছিল। মই এইসমূহ চাৰ্টিফিকেট অৰ্জন কৰিছিলোঁ জুলাই মাহৰ ১ তাৰিখৰ পৰা জুলাই মাহৰ ২৪ তাৰিখলৈকে সৰ্বমুঠ ২৪ দিনত বিভিন্ন ধৰণৰ কলেজ তথা বিশ্ববিদ্যালয়ে আয়োজন কৰা ৱেবিনাৰ, ছেমিনাৰ, লগতে বিভিন্ন ধৰণৰ কোম্পানী যেনে টাটা TCS, অশোক লেইলেণ্ড, মাইক্ৰ'ছফ্ট, গুগল, ইউডেমি ইত্যাদিয়ে আয়োজন কৰা তেওঁলোকৰ বিভিন্ন অনলাইন কৰ্মশালাত অংশগ্ৰহণ কৰি ভৱিষ্যতেও যাতে মই এনেধৰণৰ নতুন নতুন ৰেকৰ্ডৰ অধিকাৰী হওঁ তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, টাইম লাইফ আছাম।